গাইজ ওয়েলকাম বেক টু মাই চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে সুস্থ আছে আৰু মোৰ মাতটো শুনি আপোনালোকে অকণমান গম পাইছে চাগে চৰ্দি লগা নিচিনা হৈ আছে চৰ্দি হ'ল আচলতে পূজা যোৱাৰ পিছৰ পৰা অকণমান চৰ্দি কাহ নিচিনা হ'ল এতিয়া অকণমান ভাল পাইছোঁ বাৰু আৰু ভাবিলোঁ সেইকাৰণে আজি ভিডিঅ' এটা নতুনকৈ ষ্টাৰ্ট কৰোঁ বুলি আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে বনাইছোঁ মই এতিয়া ভাত আজি আমাৰ সোমবাৰ যিহেতু নিৰামিষ আৰু এইফালে দাইল হৈ গ'ল চিম্পলকৈ বনাইছোঁ আৰু ইয়াত আছে ঢেকীয়া ভাজি ঢেকীয়া আলু ভাজি আৰু এইফালে বেঙেনাকেইটা এইকেইটা গৰমে গৰমে ফ্ৰাই কৰি দিম বুলি ভাবিছোঁ এতিয়া ফ্ৰাই নকৰোঁ সিহঁত স্কুলৰ পৰা আহিলক গৰমে গৰমে ফ্ৰাই কৰি দিম আৰু সেয়াই আৰু আজি দুপৰীয়া আহাৰ বুলি ক'বলৈ চিম্পলকৈ এনেকৈ আৰু হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া আনবক্সিং কৰিব ওলাইছোঁ আচলতে কেৰাহী এখন মই বহুত দিনৰ পৰা অৰ্ডাৰ দিমকৈ ভাবি আছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু এয়া এতিয়া এখন আহি পালেহি কেৰাহী এখন লোৰ কেৰাহী হয় আৰু ডিজাইনটো মোৰ খুব পচন্দ হ'ল দেখি পিনে মই ভাবিলোঁ এখন লওঁ বুলি আৰু এতিয়ালৈকেতো ইউজ কৰি চোৱা নাই চাওঁ ইউজ কৰি কেনেকুৱা লাগে সাধাৰণতে মানে কি লোৰ কেৰাহীবোৰ আপোনালোকে হেণ্ডেলডাল দেখিছে চাগে ঘূৰণীয়াকৈ থাকে আৰু ইয়াৰ মানে মোৰ এই হেণ্ডেলটোৰ ষ্টাইলটো খুব বেছি ভাল লাগিলে অনলাইন চাৰ্চ কৰি থাকোঁতে আৰু মই ভাবিলোঁ এখন লৈ চাওঁচোন বোলো কেনেকুৱা হয়নো আৰু ইয়াৰ দামটো প্ৰায় 950 পৰিছে দাম লৈছে বাৰু তথাপি বস্তুটো এতিয়া কেনেকুৱা হয় ভাল হ'ব নিচিনাই লাগিছে ইউজ কৰি চাই লওঁ আৰু ৱেটটো বহুত হেভি আছে আৰু এয়া বজাৰৰ পৰা এটা চিৰিয়েল আনিলোঁ আচলতে চিৰিয়েল খোৱা মানুহ ময়ে বুলি ক'ব লাগিব মই চিৰিয়েল খাই খুব ভাল পাওঁ গাখীৰৰ লগত এনেকৈ সৰু সৰুকৈ কাটি লৈ পিনে ফ্ৰিজত ঠাণ্ডা কৰি ৰাখি খাই পিনে অকণমান চেনিৰ ওপৰত দি দিলে খাই খুব ভাল লাগে আৰু এইটো মোৰ খুব ফেভৰেট হয় আৰু ইয়াৰ গোন্ধটো খুব ধুনীয়া একচুৱেলি কাটাৰ লগে লগে যিটো ইয়াৰ গোন্ধটো নাকত আহি পৰে নহয় কি ক'ম মানে গোন্ধটো পালে খাওঁ খাওঁ লাগি যায় A few moments later আৰু এইফালে এতিয়া বোলে ভোক লাগিছে বোলে ল'ৰাই ফ্ৰেঞ্চ ফ্ৰাইজ খাই হেনো তো ফ্ৰেঞ্চ ফ্ৰাইজ অলপ বনাই দিওঁ এতিয়া ভোক লাগিছে হেনো দুইটাই আৰু প্লাছ চাওক এইবোৰ গোটেই বৰফ হৈ থাকিলে গোটেইখিনি আইচ বক্সত থৈছোঁ আচলতে আইচ বক্সতে থ'ব লাগিব বৰফ হৈ গ'ল একদম আৰু এয়া চাওক আমাৰ ৰেডিমেড ঝটপট মানে ফ্ৰেঞ্চ ফ্ৰাইজ ৰেডি হৈ গ'ল লোৱা ক'ত খাবা শুনো ক'ত খাবা আহা চচ দিলোঁ আহা নালাগে আৰু এয়া চাওক ফ্লেটলৈ মাছ বেপাৰী আহিছে আৰু হাজবেণ্ড আৰু বেটা দুটা তললৈ নামি গৈছে মাছ অকণমান ল'বৰ কাৰণে আৰু মোৰো মনে মনে ওপৰৰ পৰা ভিডিঅ' কৰি আছিলোঁ সিহঁত তিনিওটাকে আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰে যেন আৰু ভিডিঅ'টোত বিশেষ তেনেকুৱা একো নাছিলে বাৰু কিন্তু তথাপিও আজিৰ দিনটোত কি কৰিলোঁ কি নাই তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আজি ভিডিঅ'টোত তেতিয়াহ'লে ইয়াতে সামৰণি মাৰিছোঁ আকৌ পুনৰ লগ পাম আপোনালোকক নতুন ভিডিঅ' এটাত তেতিয়াহ'লে আজিলৈ আহোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ